হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বিষয়ে হয় যেনেকৈ আপোনালোকে কেৱল মাত্ৰ এটাই প্ৰশ্ন কৰিছিল যে আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 হে আপোনালোকৰ গ্ৰেড 3 হ'ব পাৰে গ্ৰেড 4 হ'ব পাৰে ড্ৰাইভাৰৰ হ'ব পাৰে যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত যদি আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল আৰু এক্সামত অৱতীৰ্ণ হোৱাৰে পৰা লাগাতাৰ কমেন্ট কৰি থাকে যে দাদা আমাৰ এই এডিআৰই 2.0 ৰিজাল্টটো কোনটো তাৰিখত ঘোষণা হ'ব কোনদিনা ঘোষণা হ'ব যোৱাকালি ৰাতি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিলে যে এই আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ৰিজাল্টটো আপোনালোকৰ 7 মাৰ্চৰ দিনা ঘোষণা হ'ব সেৱাৰ ফালৰ পৰা এই কথাটো সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে সিএমও আসাম যিটো অফিচিয়েল ফেসবুক পেজ আছে এই পেজটো কিন্তু যোৱাকালি এইখন পোষ্ট তেওঁলোকে অফিচিয়েল ভাবে পোষ্ট কৰিছে ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্টটো আপোনালোকৰ অহা 7 মাৰ্চ তাৰিখে সেৱাৰ ফালৰ পৰা ঘোষণা হ'ব এটো 100% কনফাৰ্ম অৰ্থাৎ যোৱাকালি ৰাতি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেসবুক লাইভত আহি যিটো সিস্টেমত ঘোষণা কৰিছে সেই একেখিনি কথাই ইয়াতে পোষ্ট কৰিছে অৰ্থাৎ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট আপোনালোকৰ ঘোষণা হ'ব 7 মাৰ্চ তাৰিখত আসাম পুলিচ এসআই যিটো আছে এই এসআইত আমাৰ অসমীয়া যিমানখিনি যুৱক যুৱতীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ৰিজাল্টটো ঘোষণা হ'ব 6 মাৰ্চৰ দিনা ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে তাৰ পিছত যিটো আসাম পুলিচ কনষ্টেবল এবিইউবি আছে সেই সকলৰো 12 মাৰ্চৰ দিনা ৰিজাল্ট ঘোষণা হ'ব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে তলফালে স্ক্ৰল কৰিলে আপোনালোকে চাব পাৰিব আসাম পুলিচ যিটো ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰা ভ্যাকেন্সি মুকলি কৰিছিল আসাম পুলিচ ড্ৰাইভাৰৰ কাৰণে যিখিনি ভ্যাকেন্সি আছিল এইখিনি ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ ফাইনাল ৰিজাল্টটো দিয়া হ'ব 4 মাৰ্চৰ দিনা ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিছে আৰু আসাম পুলিচ কমান্ডো বেটেলিয়ন যিটো কনষ্টেবল আছে এই বিভাগৰ ভ্যাকেন্সি যিখিনি আছিল এইখিনি ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ ফাইনাল ৰিজাল্ট দিয়া হ'ব 7 মাৰ্চ তাৰিখত